মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ মৰম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ ভিডিঅ'টো। আগৰ ভিডিঅ'টোত মই তোমালোকক হেম বৰুৱাদেৱৰ এখন চিঠি কবিতাটো বুজাইছিলোঁ আৰু আজি তাৰে কেইটামান প্ৰশ্নৰ উত্তৰ দিবলৈ লৈছোঁ। লগতে 2018, 19 আৰু 20 বৰ্ষৰ ফাইনেল পৰীক্ষাত অহা প্ৰশ্নকেইটাও দিছোঁ। আৰু তেতিয়াহ'লে আহাচোন আমি প্ৰশ্নখিনি চাওঁ। প্ৰথম প্ৰশ্নটো হ'ব অতি চমু প্ৰশ্ন। তাত থাকিব 1 নম্বৰকৈ। হেম বৰুৱাই ৰচনা কৰা এখন কবিতা পুথিৰ নাম লিখা। উত্তৰ বালিচন্দা। হেম বৰুৱাই ৰচনা কৰা এখন ভ্ৰমণ কাহিনীৰ নাম লিখা। উত্তৰ দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল। এখন চিঠি কবিতাটিৰ ৰচক কোন? হেম বৰুৱা। হেম বৰুৱাই কোনখন অসম সাহিত্য সভা অধিৱেশনৰ সভাপতি আছিল? ধুবুৰী অধিৱেশনৰ সভাপতি আছিল। এখন চিঠি কবিতাটো হেম বৰুৱাৰ কোনখন কবিতা পুথিৰ অন্তৰ্গত? এখন চিঠি কবিতাটো হেম বৰুৱাৰ মনময়ূৰী কবিতা পুথিৰ অন্তৰ্গত। হেম বৰুৱাই সম্পাদনা কৰা অসমীয়া আলোচনীখনৰ নাম লিখা। উত্তৰ হ'ব হেম বৰুৱাই সম্পাদনা কৰা অসমীয়া আলোচনীখনৰ নাম পচুৱা। চেলা গিৰিপথ ক'ত আছে? চেলা গিৰিপথ অৰুণাচল প্ৰদেশত চীনা সীমান্তত থকা এটি গিৰিপথ। কবিয়ে কেনে মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ বুলি কৈছে? উত্তৰ হ'ব যি মৃত্যুৱে দহক জীৱন দিয়ে সেই মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ বুলি কৈছে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ব এখন চিঠি কবিতাটোত সৈনিকজনৰ পত্নীৰ নাম কি? উত্তৰ হ'ব মমতা। ইয়াৰ পিছতে 2 নম্বৰতে চমু প্ৰশ্ন। ইয়াত মূল্যাংকন থাকিব 2 বা 3। গতিকে তোমালোকে তেনেধৰণেই লিখিব লাগিব। প্ৰথম প্ৰশ্নটো হ'ব এখন চিঠি কবিতাটিত উল্লেখ থকা অনুসৰি চিঠিখন কোনে কালৈ লিখিছিল? ইয়াত 2টা প্ৰশ্ন সুধিছে, কোনে আৰু কালৈ, গতিকে 2 নম্বৰৰ। এইটো 2019 বৰ্ষত আহিছিলে। উত্তৰটো হ'ব এখন চিঠি কবিতাটিত উল্লেখ থকা অনুসৰি চিঠিখন এজন সৈনিকে তেওঁৰ পত্নী মমতালৈ লিখিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা। হেম বৰুৱাৰ 2খন কবিতা পুথিৰ নাম লিখা। ইয়াত 2খন কবিতা পুথিৰ নাম দিছে, সেইকাৰণে 2 নম্বৰ আছে। গতিকে তোমালোকে উত্তৰত লিখিবা বালিচন্দা আৰু মনময়ূৰী। এইটো 2018 বৰ্ষত আহিছিল। 3 নম্বৰ প্ৰশ্নটো চোৱা। এখন চিঠি কবিতাটিত সৈনিকজন যুদ্ধলৈ যাবৰ সময়ত তেওঁৰ পত্নীয়ে কি কৰিছিল? উত্তৰটো হ'ব সৈনিকজন যুদ্ধলৈ যাবৰ সময়ত পত্নীগৰাকীৰ মানসিক অৱস্থা অতি দুখ লগা আছিল। বিদায় ক্ষণত দুখত জৰ্জৰিত হৈ তেওঁৰ মুখৰ মাত হেৰাই গৈছিল আৰু দুচকুৰে লোটক বাগৰি বাৰিষাৰ ঢলৰ ৰূপ ধাৰণ কৰিছিল। 4 নম্বৰ প্ৰশ্নটো চোৱা। এখন চিঠি কবিতাটিত সৈনিকজনে যুদ্ধক্ষেত্ৰৰ কেনে বিৱৰণ আগবঢ়াইছে? উত্তৰটো হ'ব কবিতাটোত কবিয়ে সীমান্তৰ যুদ্ধৰ এটি নিখুঁত বৰ্ণনা দাঙি ধৰিছে। কবিতাৰ সৈনিকজন যি ঠাইত থিয় হৈ আছে তাত কেৱল পৰ্বত আৰু পৰ্বত। তাত তেওঁলোকৰ কল্পনা অনুভূতিবোৰ সজাত বন্দী পক্ষীৰ দৰে হৈ পৰে। পৰ্বতৰ বাহুবন্ধনত প্ৰতিজন সৈনিকৰ কল্পনা ছাই হৈ যায়। কবিয়ে কবিতাটোৰ মাজেৰে সৈনিকসকলৰ এটি শ্বাসৰুদ্ধ অৱস্থা নিখুঁত কাব্যিকতাৰে বৰ্ণনা কৰিছে। 5 নম্বৰ প্ৰশ্নটো চোৱা। সৈনিকজনে মৃত্যুক কেনেদৰে গ্ৰহণ কৰিছে? উত্তৰ সৈনিকজনে মৃত্যুক স্বৰ্গীয় পাৰিজাত ফুলৰ লগত ৰিজাইছে, য'ত দেৱতাৰ আশীৰ্বাদ থাকে। কিয়নো তেওঁলোকে আশা আকাংক্ষা প্ৰেম প্ৰীতি মায়া মোহ সকলো ত্যাগ কৰি দেশৰ হকে নিজকে উৎসৰ্গা কৰে, কাৰণ তেওঁলোকৰ জীৱনদানে আন 10জনৰ জীৱনদান দিয়ে। 6 নম্বৰ প্ৰশ্নটো চোৱা। নিজৰ সন্তান দুটাক কি কথাৰে বুজনি দিবলৈ সৈনিকজনে কৈছে? উত্তৰটো লিখিবা সৈনিকজনে তেওঁৰ পত্নীক অনুৰোধ জনাই কৈছে যদি যুদ্ধত তেওঁৰ মৃত্যু হয় তেতিয়া যাতে তেওঁৰ ল'ৰা দুটিয়ে পিতৃৰ অভাৱ অনুভৱ নকৰে। তাৰ পিছৰ প্ৰশ্নটো চোৱা। সৈনিকজনে চিঠিখন সেইদিনাই ডাকত দিব নোৱাৰাৰ কাৰণ কি? উত্তৰ চিঠিখন লিখাৰ দিনাখনতে তেওঁ ডাকত দিব নোৱাৰাৰ কাৰণটো হ'ল চিঠিখন লিখি থাকোঁতেই যুদ্ধক্ষেত্ৰত পুনৰ নামি পৰিবলৈ সৈনিকজনলৈ নিৰ্দেশ আহিছে। এইখিনি আছিল প্ৰশ্নৰ উত্তৰ। আৰু ইয়াৰ পিছত চোৱা তোমালোকে মই কেইটামান প্ৰশ্ন দিছোঁ পৰীক্ষাত অহা। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। প্ৰতিটোত 4 নম্বৰকৈ থাকে। 2টা তোমালোকক কৰিবলৈ আহিব, 4, 4, 8কৈ থাকিব। গতিকে 2018 বৰ্ষত আহিছিলে। এইখন এখন মহাকাব্য, পৰ্বতৰ মৌন ভাষাই লেখি যোৱা তেজৰ বুৰঞ্জী। তাৰ পিছত 19ত আহিছিলে
মৃত্যুৱে যদি অভিনন্দন জনায় সেই মৃত্যু পাৰিজাত ফুল, তাত দেৱতাৰ আশীৰ্বাদ থাকে। 2020 চনত আহিছিল, যি মৃত্যুৱে দহক জীৱন দিয়ে সেই মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ। আৰু মূল ভাৱ লিখিবলৈ আহিছিলে 2019 বৰ্ষত, আৰু এইটো মূল ভাৱ লিখাত থাকে 6 নম্বৰকৈ। গতিকে মই আশা ৰাখিছোঁ তোমালোকে এই প্ৰশ্নসমূহ যথেষ্ট গুৰুত্ব দি চাবা, আৰু যদি প্ৰয়োজন হয় তোমালোকে মোক কমেণ্টত জনাবা, মই তোমালোকৰ বাকী প্ৰশ্নৰ উত্তৰবিলাক কৰাই দিম। আজিলৈ আহোঁ, পুনৰ মৰম জনালোঁ।